আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। বছৰৰ 8 মাহে বানপানীত ককবকাই থকা দুৰ্গম চৰবৰত চৰকাৰী প্ৰকল্পৰ বাহানা লৈ গৰাখহনীয়াত ভেটিহীন হোৱা জনসাধাৰণক সংস্থাপনটো আজিলৈকে চৰকাৰে নিদিলে, ওলোটাই এতিয়া যধে-মধে আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদহে কৰি আছে, তাকো লকডাউন কৰোনা আদিৰ দৰে এই জুৰুলা সময়ছোৱাত। কিন্তু ভোটৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আপোনালোকৰ যদি ভূমি নাথাকে আপোনাক ভূমিৰ পাট্টা দিয়া হ'ব, কিন্তু বৰ্তমান ওলোটা। চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত কি কৈছিলে। বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। আমাক মাটিৰ অধিকাৰ লাগিবই, লাগিবনে নাই? আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক এতিয়া শুনিলেনে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে। কিন্তু বৰ্তমান যোৱাকালি যি চিপাঝাৰ ধলপুৰত যি কেইবা হাজাৰ বিঘাৰ মাটিত জনসাধাৰণক উচ্ছেদ চলালে, ভূমিহীন কৰিলে, ভেটিহীন কৰিলে, সেই দৃশ্য চাই বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৎফুল্লিত হৈছে, সুখী অনুভৱ কৰিছে। কেনেকুৱা মুখ্যমন্ত্ৰী নিজৰ জনসাধাৰণক ভেটিহীন কৰাৰ পিছত সুখী হয়। এবাৰ চাব বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ।